নমস্কাৰ মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোকক স্বাগতম জনাইছো ভ্যালেন্টাইন ডেৰ বাবে মই এটা কেক বনাইছিলো আৰু এটো কেনেকৈ বনালো চাও আহকচোন একদম সিম্পল কে বনাইছো চাই থাকক এতিয়া এটা বাটিত মই 1.5 কাপ ময়দা লৈছো আৰু এইখিনি মই চালি লম যাতে গোটা গোটা হৈ নাথাকে আৰু ইয়া মই চেনিখিনি পিছি লৈছিলো মিক্সিত আৰু এইখিনিও মই চালি লম কাৰণ মিক্সিত পিছিলো বহুত ভালকে পিছ না যায় চেনিখিনি নিজৰ আন্তাজ মতে দিলেই হ'ল মই এটো সম্পূৰ্ণ 1 কাপ দিয়া নাই ইয়া মই এচামুচৰ জোখৰ আমুল তাজা পাউডাৰ অকনো দিছিলো ইয়াৰ পিছত মই ৰিফাইন তেল দিছো এয়া আধা কাপ সম্পূৰ্ণ ৰিফাইন তেল নহয় আৰু এইখিনি মই ধুনিয়াকৈ মিলাই লম একদম লাহে লাহে মিলাইছো বেছি খৰকৈ মিলাব নালাগে আৰু এইখিনি তেলখিনি দি দিওতে যেটা গোটা গোটা হৈ গৈছে এইখিনি মই ধুনিয়াকৈ ভাঙি লৈছো আৰু ইচিকো নিমখ দিছো আৰু এতিয়া মই আমুল তাজা গাখীৰটো ব্যৱহাৰ কৰিছো এইখিনি মই দিলম অকমানকে দি পেলাই খানি থাকিম একদম লাহে লাহে লৰাব দেই আৰু বেছি স্পিডত নলৰাব ভিডিওটো দেখাতহে স্পিড লাগিছে কিন্তু মই একদমই লাহে লাহে লৰাইছো আৰু যেটো পাকতে আমি ঘুৰাও হেতু পাকতে ঘুৰাই থাকিলে ভাল হয় এইখিনি মোৰ মিক্স কৰা হৈ গৈছে এতিয়া মই অকমান ভ্যানিলা এসেন্স দি দিছো গন্ধটোৰ কাৰণে এতিয়া মই এটো বেকিং দিছো মই বেকিং উইফিল্ডৰ ব্যৱহাৰ কৰো উইফিল্ডৰ বেকিংটো ভাল হয় আৰু এই এচামচ বেকিং দিছো বেকিং খিনি দিয়াৰ পিছত আকৌ ডাঠ হৈ আহিলে এতিয়া আৰু অকমান গাখীৰ দি পেলাই আকৌ অকমান লৰাই দিম বেকিং খিনি দিয়াৰ পিছত একদমই লাহে লাহে লৰাব লাগিব ইয়া মই একেবাৰে লাহে লাহে লৰাইছো এয়া হৈ গৈছে দেখিছেনে এনেকৈ ওপৰলৈ দি দিলে যেতিয়া ৰিবনডালৰ নিচিনাকৈ হৈ যায় তেতিয়াই বেটাৰটো হৈ যাব এতিয়া এটা কেক টিন বাটি লৈছো আৰু ইয়াতে ৰিফাইন তেল অকমান এনেকৈ চাৰিফালে খানি লৈছো আৰু অলপ ময়দা গুৰি ছটিয়াই পেলাই এনেকৈ মিলাই দিছো এনেকৈ দিলে বাটাৰ পেপাৰ নালাগে সহজতে হৈ যায় হেতু কাৰণে মই এনেকৈ দিও আৰু এতিয়া মই এইখিনি ঢালি লৈছো আৰু অকমান থৈ পেলাই ইয়াত গ্ৰীন কালাৰ ফুড কালাৰ অকমান মিলাই দিছো যাতে কালাৰ এটা হয় তাৰ বাবে মই এনেকৈ দিছো এতিয়া মই কেৰাহী এটাত ষ্টেন এডাল পাতি দিছো আৰু তাতে মই এটো বাটিটো বহাই দিম আৰু ঢাকনখন ভালকে মাৰিব লাগিব যাতে হাৱা নাহে নহলে পানী পানী নিচিনা হৈ থাকিব এইটো হওঁতে মোৰ 1 ঘণ্টা সময় লাগিছিল আৰু মই একেবাৰে সিমত দিছিলো গেছটো কেকটো মই এটা ঠাণ্ডা হবৰ কাৰণে থৈ দিছো আৰু আনফালে মই বাটি এটাত ক্ৰীম লৈছো আৰু এইখিনি ডিলাইটৰ ক্ৰীম হয় এতিয়া মই এইখিনি ফেটি লম মই ক্ৰীম অকমান লৈছো কাৰণ মই ঘৰত খাবলৈহে বনাইছো আৰু এইটো ব্লেন্ডাৰ মই ফ্লিপছ লৈছিলো এটো বহুত ভাল হয় আৰু এটো দি ফেটিলে 7 মিনিট মানতে হৈ যায় প্ৰথমতে কমাই পেলাই লৈ পিছত স্পিডত দি দিলে হ'ল মই দেখুৱাব নোৱাৰিলো কাৰণ ভিডিও কৰি দিয়া মানুহ নাছিলে আৰু এয়া ক্ৰীমখিনি হৈছে নে চাবলৈ বাটিটো উল্টাই দিলেই হ'ল এয়া মোৰ ক্ৰীমখিনি লৰচৰ হোৱা নাই মানে এইখিনি হৈ গৈছে এ দেখিছেনে কেকটো কিমান স্পঞ্জি হৈছে খাবলৈও ধুনীয়া হৈছিলে এতিয়া মই এইখিনি লাহে লাহে কাটি লম চুৰি এখন দি এয়া মই লাহে লাহে ধৰি ধৰি কাটি লৈছো ঘুৰাই ঘুৰাই নহলে ফুটা দিও কাটিব পাৰে ফুটা দি কাটিলো সহজে হয় কিন্তু মোৰ ওচৰত মানে ইমানেই টাইম নাছিলে মই ভিতৰলৈ গৈ ফুটা আনিবলৈ সময় নাই হেতু কাৰণে মই ধুমধাম বনাইছো আৰু কেকটো একদম অকমান সময়তে মই বনাব লগা হৈছে কেকটো এয়া মই এটা কাটি হৈ গৈছে এতিয়া ইয়াতে ক্ৰীম অকন লগাই লৈছো যাতে লৰচৰ হৈ নাথাকে কেকটো আৰু এতিয়া ইয়াতে মই চেনি সিৰাপ দিম এখিনি মই চেনি অকন গুলি থৈছিলো কিন্তু চেনিখিনিও ভালকে গুল নাখালে ইমানেই মানে সময়ৰ অভাৱ হৈছে মোৰ ওচৰত আৰু এতিয়া এইখিনি মই ধুনিয়াকৈ মিলাই লৈছো আৰু এতিয়া ক্ৰীমখিনি লগাই লম ক্ৰীমখিনি অলপ সৰহকৈ দিব লাগে কিন্তু মই বেছিকে দিয়া নাই
কাৰণ মই বেছিকৈ ক্ৰীম ফেটাও নাছিলোঁ। এয়া মই এনেকৈ দি পেলাই ইয়াতো চেনি চিৰাপ দি লৈছিলোঁ আৰু এতিয়া গোটেইখিনি মই ধুনীয়াকৈ ক্ৰীমখিনি লগাই লৈছোঁ। আৰু কি হ'ল জানেনে, ইয়াৰ মাজত দিবলৈ মই চকো চিপছো আনি থৈছিলোঁ। কাষতে থৈছোঁ মই পেকেটটো খুলি, কিন্তু মানে ইমানেই মই সোনকালে জল্দি কৰিছোঁ, মই সেইখিনি কাষত থাকিও দিবলৈ পাহৰিলোঁ। সেইটো কাৰণে সেইটো দিয়াই থাকি গ'লগৈ। এনেদৰে ক্ৰীমখিনি ধুনীয়াকৈ ওপৰখিনি মিহি মিহি কৰি দিব লাগিব। মই বেছি মিহি কৰি থাকিবলৈ মোৰ ওচৰত সময় নাছিলে, সেইটো কাৰণে মই এনেকৈয়ে দি দিছোঁ। আৰু ইয়াতে এতিয়া ডিজাইনটো মই বনাই ল'ম। ইয়াৰ ৰঙা ফুড কালাৰ দি দিছোঁ অকণমান, সেইখিনি পেলাই মই একদম চিম্পলকৈ ডিজাইনটো বনাই দিছোঁ। যিহেতু মই ভেলেণ্টাইন ডে'ৰ বাবে বনাইছিলোঁ, সেয়েহে লাভকে আঁকি দিলোঁ আৰু একদম ইজি হৈ গ'ল, সোনকালেও হ'ল। কি বনাইছোঁ নাজানো আৰু দেখিবলৈ কেনেকুৱা লাগিছে নাজানো, কিন্তু খাবলৈ বাৰু ভালেই লাগিছিলে। কম সময়তে বনাব পৰা আৰু ডিজাইন। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে ডিজাইনটো, একদম চিম্পুলকৈ বনাইছোঁ। পিছত ইয়াতে গোলাপ ফুলটো আঁকিবলৈও নিডলডাল ভৰাবলৈকে নহ'ল, সেইটো কাৰণে কিবা কিবি ডিজাইন কৰি হ'লেও আঁকি থৈ দিছোঁ আৰু। এয়া মোৰ কেক বনোৱা হৈ গ'ল। কেনেকুৱা লাগিছে ক'ব দেই মোৰ কেকটো দেখি। ডেক'ৰেশ্যনৰ বাবে ওপৰত অলপ গল্ডেন বিট ছটিয়াই দিছোঁ মই, দেখিবলৈ যাতে ধুনীয়া লাগে। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ থাকিল। আগলৈও এনেদৰে মোৰ ভিডিঅ'বোৰ চাই যাব আৰু সদায় সঁহাৰি জনাই যাব। থেংক ইউ।